পাঠান সন্দৰ্ভত এবাৰ মুখ খুলিছে বিধায়ক ৰেকিবুদ্দিন আহমেদে। ছয়গাঁও সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদে পাঠান সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। যি সময়ত বহু চৰ্চিত চিনেমা পাঠানক কেন্দ্ৰ কৰি ভাৰতবৰ্ষৰ সংবাদ শিৰোনাম দখল কৰিছে, অসমতো চলিছে তীব্ৰ বিতৰ্ক। সেই সময়তে ছয়গাঁৱৰ বিধায়ক ৰেকিবুদ্দিন আহমেদে পাঠান সন্দৰ্ভত কৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য। শেহতীয়াকৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰিছে পাঠান বিতৰ্কত। পাঠান চিনেমাৰ এই বিতৰ্কৰ সময়তেই শ্বাহৰুখ খান কোন বুলি প্ৰশ্ন কৰাৰ পিছতেই আকৌ শ্বাহৰুখ খানৰ লগত ফোনযোগে কথা বতৰাৰ কথাও এতিয়া সংবাদ মাধ্যমত ব্যাপকভাৱে চৰ্চা হৈছে। সেই সময়তেই ছয়গাঁও সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদে গুৰুত্বপূৰ্ণ মন্তব্য কৰি কয় যে শ্বাহৰুখ খানক মই লগ পোৱা নাই, কিন্তু চিনি পাওঁ। পাঠান আমি চাম, ছয়গাঁওবাসীয়েও চাব। পাঠান সন্দৰ্ভত এবাৰ মুখ খুলিছে বিধায়ক ৰেকিবুদ্দিন আহমেদে। ছয়গাঁও সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদে পাঠান সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। যি সময়ত বহু চৰ্চিত চিনেমা পাঠানক কেন্দ্ৰ কৰি ভাৰতবৰ্ষৰ সংবাদ শিৰোনাম দখল কৰিছে, অসমতো চলিছে তীব্ৰ বিতৰ্ক। সেই সময়তে ছয়গাঁৱৰ বিধায়ক ৰেকিবুদ্দিন আহমেদে পাঠান সন্দৰ্ভত কৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য। শেহতীয়াকৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰিছে পাঠান বিতৰ্কত। পাঠান চিনেমাৰ এই বিতৰ্কৰ সময়তেই শ্বাহৰুখ খান কোন বুলি প্ৰশ্ন কৰাৰ পিছতেই আকৌ শ্বাহৰুখ খানৰ লগত ফোনযোগে কথা বতৰাৰ কথাও এতিয়া সংবাদ মাধ্যমত ব্যাপকভাৱে চৰ্চা হৈছে। সেই সময়তেই ছয়গাঁও সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদে গুৰুত্বপূৰ্ণ মন্তব্য কৰি কয় যে শ্বাহৰুখ খানক মই লগ পোৱা নাই, কিন্তু চিনি পাওঁ। পাঠান আমি চাম, ছয়গাঁওবাসীয়েও চাব।